তো বৰ্তমান যেহেতু ধুবুৰীতে আছো আৰু আপোনালোকক এটা ইউনিক বস্তু দেখাবলৈ আহিলো এটা ইউনিক ঠাইত আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ হাতেৰে বনোৱা ঘোঁৰা চাব পাৰিছে। সকলোকে গুড মৰ্নিং গাইজ। বৰ্তমান ওলাই আহিলোঁ ঘৰৰ পিছফালে আৰু চাইছে আৰু চাউণ্ড ষ্টাৰ্ট হ'ল, মানে ঘৰতো চাউণ্ড বাহিৰতো চাউণ্ড। কিন্তু আজিৰ ভিডিঅ'টো গাইজ ঘৰৰ পৰা ষ্টাৰ্ট নহ'ব। আপোনাৰ চাকো এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই ছাগল ভাই। গাইজ কেইদিন আগতে মই গৈছিলোঁ ধুবুৰী মানে বাইদেউৰ ঘৰত। বাইদেউৰ ঘৰত যোৱাৰ পিছে ভিনিয়ে মোক এটা ঠাইত লৈ গ'লে আৰু থাম্বনেইল চাই গমে পাইছে। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে ষ্টাৰ্ট কৰোঁ। বৰ্তমান যেহেতু ধুবুৰীতে আছোঁ আৰু আপোনালোকক এটা ইউনিক বস্তু দেখাবলৈ আহিলোঁ এটা ইউনিক ঠাইত চাৰি গান্ধী নামৰ ঠাইত অলপ ইউনিক বস্তু আপোনালোকে দেখা পাব ইয়াতে আহিলে। তো এয়া চাওক ঠাইখিনি কিহৰ কাৰণে বিখ্যাত মানে স্পেচিয়েল, তো গোটেইখিনি আপোনালোকে ভিডিঅ'ত গম পাব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো চাইছে মোৰ পিছফালে কিমান ধুনীয়া ধুনীয়া মূৰ্তি আছে, হাড়ি পাতিল ইয়াতে মানে গোটেইখিনি বনোৱা হয় এই গাঁওখনত। আৰু বৰ্তমান যুগত আমি ষ্টিল চিলভাৰ এইবিলাকৰ বস্তু ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমাতকৈ আগৰ দিনৰ মানুহবিলাক যে মাটিৰ কাঁহী ইউজ কৰিছিল সেইকাৰণে সিহঁতে বহুত ষ্ট্ৰং আছিল। তো আজিকালি কি হ'ল মাটিৰ বস্তু দেখাই পোৱা নাযায়, আমি মানে চিলভাৰ ষ্টিল এইবিলাক ইউজ কৰোঁ। এই গাঁওখনত এতিয়াও মানে মাটিৰ বস্তু বনোৱা হয় আৰু এইবিলাক বস্তু পুৰা অসমত যায় ন। আৰু খুৰা হ'ল কাৰিকৰ, ইয়াৰে মানে বস্তুবিলাক বনায় আৰু চাব পাৰিছে। তুমি বানাও এগুলা জিনিস? আমি সব নিজে বানাই। আজকালকার ডেটা তো এগুলা কেউ ইউজই করে না মাটির জিনিস। তো এই কাৰণে আমি এটা লৈ গৈ আছোঁ এনেকা হাৰি চাব পাৰিছে আপোনাৰ। আৰু এটা কথা গাইছ, যিমানে মেচিন হোক যিমানে যি হোক হাতেৰে বনোৱা বস্তু সদায় হেণ্ডমেড বস্তু সদায় হেণ্ডমেডে হয়। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়াকৈ ডিজাইনবিলাক কৰা হৈছে গাইছ, আপোনালোকে ধৰিবই নোৱাৰিব। আৰু ইয়াতে চাব পাৰিছে গাইছ হেণ্ড আছে, পূৰা হাতো বনোৱা আছে। চাইছে মাটিৰ কাঁহীত ভাত খোৱা পানী খোৱা কিমান উপকাৰী এইটো আমাৰ আইতাহঁতে ভালকৈ জানে আমাতকৈ। আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ হাতেৰে বনোৱা ঘোঁৰা চাব পাৰিছে, ঘোঁৰাই বনাইছে। চাওক ডিজাইন চাওক না, ডিজাইন চাওক গাইছ, পূৰা হাতেৰে বনোৱা চাইছে, পূৰা একদম চকু চাওক এইবিলাক চাওক। এতিয়া বা কি কয় মই গম নাপাওঁ, কিন্তু চাওক একদম একুৰেট চাইছে আপোনালোকে। এয়া চাওক, এয়া চাওক না গাইছ কিমান মানে টেলেণ্টেড চাইছে। আৰু এটা কথা গাইছ, ময়ো মানে পাল হয়, মোৰো মানে এইবিলাক বিজনেছ একচুৱেলি কৰিব লাগে। মোৰ মামাহঁতৰ ঘৰত এনেকুৱা হাতে বনোৱা মানে মাটিৰে বনোৱা কাঁহী কলচ এইবিলাকতে মানে এইবিলাকে বনায় আৰু এইবিলাকৰো বিজনেছ আছে। ইয়াতে মানুহ আহে না নাই চাব কাৰণে? এই গাঁওখনতে পূৰা কি মাটিৰে কাম হয়? মাটিৰে কাম হয়। আপোনালোকে এইটোৱে না ডিজাইন ডিজাইন সব হাতে দি বনায় আপোনালোকে? সব হাতে ভিতরে বানানো হইতেছে। চলো তো ইয়াতে চাব পাৰিছে ভাইটিয়ে পূৰা একদম ডিজাইনবিলাক বনাই আছে। তো চাইছে এইবিলাক সব হাতেৰে বনোৱা চাইছে। টাইম লাগে না এটা বনাওঁতে? কিমান টাইম লাগে? এক দুদিন লাগে। তো চাইছে আপোনালোকে ইয়াতে মানে দিন ৰাতি কাম চলি থাকে। আৰু খুৰাই চাব পাৰিছে এইটো কি বনাই আছে, লেম্প না? এইটো এইটো মানে আৰু এইটো মানে আৰু ঘৰৰ অন্ধকাৰত মানে উজালা দিয়ে আৰু কমপ্লিট হৈ গ'ল। কমপ্লিট হয় না, এটা ডিজাইন সম্পূর্ণ অনেক সময় লাগবে, টাইম লাগে। এইবিলাক পিছত পুৰা হয় না, পিছততো পেইণ্ট হয় পুৰাৰ পিছত মানে এক দুদিন লাগে না, মানে অলপ টাইম লাগে আৰু এইবিলাক বনোৱাতে। এইবিলাক বনোৱাৰ পিছত কমপ্লিট হোৱাৰ পিছত শুকাই দিব লাগে, তাৰপিছত পুৰা হয়, তাৰপিছত পেইণ্ট হয়। আৰু তেতিয়া যে খুৰাই বনাই আছিল এইটো বস্তুই বনাই আছিল চাইছে আপোনালোকে। ইয়াৰ ভিতৰত জুই দি মানে ঘৰ পোহৰ কৰে চাইছে, এইটো লেম্প বুলি কয়, লেম্প। তো আগত বাৰু ময়ো লেম্প ইউজ কৰিছোঁ, যে মোৰ ঘৰতো লাইন নাছিল, লেম্প ইউজ কৰা নাই, তেতিয়া কেৰাচিন ঢালি কেনে এনেকৈ লেম্প ইউজ কৰিছোঁ। তো একচুৱেলি কি হয় মাটিৰ বস্তু আগৰ পৰাই ইউজ হৈ আছে। আজিকালি কি হ'ল আৰ্টিফিচিয়েল বস্তু বাঢ়ি যোৱাৰ কাৰণে আমি মাটিৰ বস্তু ইউজ কৰা বন্ধ কৰি দিছোঁ। জল তো আর পড়বে না, মাটির বস্তু খাওয়ার উপকার আছে তো, টেস্ট সেই। মাটিৰ বস্তুত মানে খানা খালে পয়জন টাইনে নাই মাটিতে, প্ৰয়োজন নাই না, বেমাৰ চেমাৰ বহুত কম হয়। কম হয়। আজিকালি মানে প্লাষ্টিকৰ মোনা তাৰপিছত ষ্টিল হওক চিলভাৰ হওক এইবিলাকত খাই খাই আমাৰ দেহত বেমাৰত যুঁজি আছোঁ, ডক্টৰক পইচা দিবলগীয়া হয়। আগে যে পান্তা আছে মাটির হাড়ে ভাত, সেই টেস্ট এখন সিলভার না পাঁচটা ভেজা। ক'ত আছে ভিনিয়ে মানে লৈ আহিল বহুত বিচাৰি বিচাৰি এই গৰমত, আৰু ভিনিয়ে লৈ এইটো লৈ ল'লে ভিনিয়ে
চাব পাৰিছে আপোনালোকে ইউজ কৰক মাটিৰ বস্তু ফুল্লি ইউজ কৰিব নালাগে অলপ অলপ ইউজ কৰক মাটিৰ বস্তু ইউজ কৰিব লাগে কাৰণ বহুত বেমাৰ আজাৰ বহুত কম হয় মাটিৰ বস্তুত খানা খালে আপোনালোকে গম পায় চাগে এইটো খালে কি হয় এইটো যেটা মাইক্রো নিউট্রিয়েন্ট যেটা শরীরের কারণে অত্যাবশ্যকীয় জিনিস এইটো এই পানীৰ লগত আমাৰ দেহত যায় আৰু শৰীৰটো পুষ্ট হয় এইখিনি ঠাইক আমি বাই বাই দিলোঁ আৰু এটা চাব পাৰিছে বস্তুও লৈ ল'লোঁ তো এতিয়া ধুনীয়াকৈ গৈ থাকিলে হ'ল আৰু এই গাঁওখনত আপোনালোকে খালি মাটিৰ বস্তুৱে পাব চাইছে এইটো ৰাস্তাতে যদি আহে আপোনালোকে ওচৰতে এটা মন্দিৰ পাই যাব বৰ্তমান আহি পালোঁ ধুবুৰী বাছ ষ্টেণ্ডত আৰু ভিনিক বাই বাই দিওঁ মই যাওঁ ঘৰ মানে 2 দিন হ'ল ধুবুৰীত থকা তো আজি ফাইনেলি বেক কৰি আছোঁ বৰ্তমান বাছত উঠি ল'লোঁ আৰু এতিয়া হ'ল গোৱালপাৰাৰ বাছ ইয়াৰ পৰা যাম শালমাৰাৰ পৰা আকৌ বাছ ধৰিম ডাইৰেক্ট যাম বঙাইগাঁও মানে 2 দিনৰ মূৰত গৈ আছোঁ বঙাইগাঁও আৰু এই কেইদিন মানে কি হ'ল আৰু 9:10 বাছ এতিয়ালৈকে মানে এৰা নাই আৰু 10 মিনিট পিছত এৰিব গাইস আজিৰ ভিডিওটো দীঘলীয়া নকৰোঁ যদি ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাই আছোঁ আকৌ এটা নতুন ব্লগত